কি খবৰ নাজানে? মই বোলে দেৱদাস হওঁ। মই বোলে দেৱদাস হওঁ। দেৱদাসে মদ খাইছিল। আৰে দেৱদাসে মদ খাইছিল। মই কিবা মদ খাব জানো? মই কিবা মদ খাব জানো নেকি? কিন্তু মোৰ অন্তৰখন খুলি খুলি খাবলৈ ঠিকেই জানো তই। কিন্তু মোৰ অন্তৰখন খুলি খুলি খাবলৈ ঠিকেই জানো তই। মোক কন্দুৱাবলৈ, মোক কষ্ট দিবলৈ মোক কন্দুৱাবলৈ, মোক কষ্ট দিবলৈ তই বৰ ভালকৈ জানো নহয়। তই বৰ ভালকৈ জানো নহয়। আৰু কিমাননো গালি পাৰ? কিমান গালি পাই থাকো। কি হৈছে নকওঁ কিয়? কি হৈছে নকওঁ কিয়? একেটা কথা মই কিমান বাৰ ক'ম একেটা কথাকে মই কিমান বাৰ আৰু কওঁ তই কিমান বাৰ সুধিবি? আৰু তই কিমান বাৰ সুধিবি? চালা মাৰি দে। তই কি এনেকুৱা পাম মই? তই কিয় এনেকুৱা তন্ময়? কিবা এটা কৰি নিজকে অলপ সফল মানুহ কৰি নোতোল কিয়? কিবা যে কৰি নিজকে অলপ সফল মানুহ কৰি নুতুল কিয়? দেউতাতো মোৰ কাৰণে ল'ৰা চাই আছে জানো? দেউতাই মোৰ কাৰণে ল'ৰা চাই আছে জানো? ভাল চাকৰি কৰা শিক্ষিত ল'ৰা। ভাল চাকৰি কৰা শিক্ষিত ল'ৰা। কথা তাৰমানে সেইটোৱে। কথা তাৰমানে সেইটোৱে। সেইকাৰণে মোৰ ওপৰত তই ইমান সেইকাৰণে মোৰ ওপৰত ইমান খং। খং নকৰিম ক? কিয় খং নকৰিম ক? স্কুলত পঢ়াৰ পৰা তোক মই ভাল পাই। স্কুলত পঢ়াৰে পৰা তোক মই ভাল পাই তোৰ চকুৰ দুটা, তোৰ চুলিখিনি, তোৰ চকু দুটা, তোৰ চুলিখিনি, তোৰ সেই হাঁহি আজিলৈকে পাগল কৰি আহিছে। তোৰ সেই হাঁহি আজিলৈকে পাগল কৰি আহিছে মোক। অথচ দেউতাৰ আগত মই তোৰ কথা উলিয়াব নোৱাৰো। অথচ দেউতাৰ আগত মই তোৰ কথা উলিয়াব দেউতা নোৱাৰো। যেনেকুৱা মানুহ দেউতা যেনেকুৱা মানুহ কেতিয়াও তোক পচন্দ নকৰে। দেউতাই কেতিয়াও তোক পচন্দ নকৰে। কেৱল দেউতাৰে নহয়, তুমি দেউতাৰে নহয়। তোৰ বাহিৰে কোনেও মোক পচন্দ মোৰ নকৰে। বাহিৰে কোনেও মোক পচন্দই নকৰে। মই কিন্তু দেউতাৰ মনত দুখ দি কোনো কামেই কৰিব নোৱাৰো। মই কিন্তু দেউতাৰ মনত দুখ দি কোনো কামেই কৰিব আৰু নোৱাৰো। কাৰোবাৰ মনত দুখ দিয়া ক্ষমতাটো মোৰ নাই। আৰু কাৰোবাৰ মনত সুখ দিয়াৰ ক্ষমতাটো মোৰ নাই। ক্ষমতাখিনি অৰ্জন নকৰ কিয়? ক্ষমতাখিনি অৰ্জন নকৰো। নোৱাৰো। নোৱাৰো। পঢ়া হ'লে এনেকুৱা আটাই গালি মাত খাই থাকিলোহেঁতেন নেকি? পৰা হ'লে এনেকৈ এটা গালি মাত খাই থাকিলোহেঁতেন। কিন্তু কাৰোবাৰ বুজাৰ, কাৰোবাৰ সুখ দুখ উপলব্ধি কৰাৰ ক্ষমতা অকণমানো নাই। অকণমানো নাই। তই মোক ইমান বেয়াকৈ কিয় কৈছ? ইমান বেয়া কি কিয় কৈছ? কি কৰিলো মই হা? কি কৰি কৈছ? এইটোৱেতো দুখৰ কথা যে তই কেতিয়াও একো নকৰ। এইটোৱেইটো দুখৰ কথা যে তই কেতিয়াও একো নকৰ। কিবা কৰিব পৰা ক্ষমতা নাইয়ে তোৰ। কিবা কৰিব পৰা ক্ষমতা নাই আৰু যিয়ে একো কৰিব নোৱাৰে, আৰু যিয়ে একো কৰিব নোৱাৰে, সি এনেকৈ আনক ভালৰি লগাই পাগল কৰিব নাপায়। আৰু সি এনেকৈ আনক ভালৰি লগাই পাগল কৰিব নাপায়। ৰবাচোন ৰবা ৰবাচোন ৰবা। এনে গুচি নাযাবাচোন। জ্ঞানটো নিজৰ লগত না। জ্ঞানটো নিজৰ লগত আছে। নন্দিনীৰ ওপৰত প্ৰয়োগ কৰিবলৈ গ'লে কিন্তু দিগদাৰ আছে। নন্দিনীৰ ওপৰত প্ৰয়োগ কৰিলে কিন্তু দিগদাৰ আছে, কৈ দিলো। তাৰমানে নন্দিনীয়ে যি কৰে সেয়া তাৰমানে নন্দিনীয়ে যি কৰে সেয়া সঠিক। সঠিক। ভূপেন্দ্ৰৰ প্ৰতিটো গান যেনেকৈ সঠিক, ভূপেন্দ্ৰৰ প্ৰতিটো গান তেনেকৈ সঠিক। তেনেকৈ নন্দিনীৰ নন্দিনীৰ প্ৰতিটো নাচ তেনেকৈ সঠিক। বাপৰে বাপৰে। তোৰ আগত নন্দিনীৰ কিবা এটা বেছি তোৰ আগত নন্দিনীৰ একো বেশিক এটা ক'বই নোৱাৰে। ক'ব নোৱাৰি যদি নকওঁ কিয় ক? তাইতো ইমান ভাল পা। তাকে ইমান ভাল পা। কিয় গৰু গাড়ো হোৱাৰ কাৰণে গৰু গাধ মই কাকো ভাল পাব নোৱাৰো নেকি? মইতো কেতিয়া গৰু গাড়ো বুলি মইতো কেতিয়া গৰু গাধ বুলি ক'লো? কোৱা নাই যদি কৈ দে। কোৱা নাই যদি কৈ দে। বেলেগেতো কয়। বেলেগেতো কয়। বেলেগে কয় যদি বেলেগক কবি। বেলেগে কয় যদি বেলেগক কবি। এইবোৰ কথা মোক কিয় শুনাইছ? এইবোৰ কথা মোক কিয় শুনাইছ? তই যেনেকৈ গৰু ময়ো গৰু। তই যেনেকৈ গৰু মই তেনেকৈ গৰু। তই গাধ ময়ো গাধ। তই গাধ ময়ো গাধ। আমাৰ দুটাৰ মাজত কি পাৰ্থক্য আছে? আমাৰ দুটাৰ মাজত কি পাৰ্থক্য আছে? পাৰ্থক্য আছে। পাৰ্থক্য আছে। কি আছে? মই ক্লাছ 7 পঢ়াই দিছিলো। মই ক্লাছ 7 পঢ়াই আহিছিলো। তই ক্লাছ 9 এৰিছ। তই ক্লাছ 9 এৰিছ। 10 মই 2 বছৰৰ পাৰ্থক্য আছে। 10 মই 2 বছৰৰ পাৰ্থক্য আছে। হয় তো। কথাটো হয়। এই পইণ্টটো মই আজিলৈকে ভবাই নাছিলো। পইণ্টটো আজিলৈকে মই ভবাই নাছিলো। অংকিতা ভবা না? এই পইণ্টটো মই আজিলৈকে ভবাই নাছিলো। কিয় তহঁত এতিয়াও জানে যে? কিয় তহঁত এতিয়াও যোৱা নাই যে? যাম কেনেকৈ? যাম কেনেকৈ? গাধই তোমাক লগ নকৰাকৈ যাব নোৱাৰে নহয়। ই গাধই তোমাক লগ নকৰাকৈ যাব নোৱাৰে নহয়। দিন ৰুমত বহি আছো। সেইকাৰণে গিন ৰুমত বহি আছো। তই মোক গাধ বুলি কৈছ। তই মোক গাধ বুলি কৈছ? কিয়? তই দেখোন দেখুৱাই দিলি। তই দেখোন দেখুৱাই দিলি। 2 বছৰৰ পাৰ্থক্য। 2 বছৰৰ পাৰ্থক্য। সেইকাৰণে চান্স পাই দি দিছ। সেইকাৰণে চান্স পাই দি দিছ নহয়। নন্দী নন্দিনী তই বাৰু মোক লোকৰ আগত গৰু গাধ বুলি কয় নেকি? তই বাৰু মোৰ লোকৰ আগত গৰু গাধ বুলি কওঁ নেকি? কচোন। নকওঁ। নকওঁ। কি বুলি কওঁ? কি বুলি কওঁ? এটা পংগু ল'ৰা বুলি কওঁ। এটা পংগু ল'ৰা বুলি কওঁ। মাজত আহিবা। যাৰ দুয়োখন কাণে নষ্ট হৈ গৈছে। যাৰ দুয়োখন কাণে নষ্ট হৈ গৈছে। খোলা হৈ গৈছে। ঘোলা হৈ গৈছে। মোৰ কোনো এটা শব্দই তাৰ সেই খোলা কাণত নোসোমায়। আৰু মোৰ কোনো এটা শব্দই তাৰ সেই ঘোলা কাণত নোসোমায়। নন্দিনী এটা অন্ধ ল'ৰা বুলি কওঁ। এটা অন্ধ ল'ৰা বুলি কওঁ। যাৰ চকু দুটা আছে। যাৰ চকু দুটা আছে। সেই চকু দুটাৰে একোৱে দেখা নাপায়। কিন্তু সেই চকু দুটাৰে একোৱে দেখা নাপায়। আনকি তেওঁ পাগলৰ দৰে ভাল পোৱা ছোৱালীজনী। আনকি তেওঁ পাগলৰ দৰে ভাল পোৱা ছোৱালীজনীক দুৰ্দশাও দেখা নাপায়। দুৰ্দশাও দেখা নাপায়। এইবোৰ তোক আৰু মই কি বুলি কওঁ জানো? তোক আৰু মই কি বুলি কওঁ জানো? এটা অবুজ